হাওৰাঘাটত গুটি ধানৰ গাড়ী আটক কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত জিলাখনৰ পৰা আন জিলালৈ নি থকাৰ অৱস্থাত কাৰ্বি আংলং সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু বকলীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে হাওৰাঘাট অঞ্চলৰ কেৰেং দীঘলপানী শিৱ বজাৰৰ পৰা গুটি ধান ভৰ্তি AS02 AC 6867 নম্বৰৰ এখন টাটা মিনি ট্ৰাক গাড়ী আটক কৰি হাওৰাঘাট থানাত চমজাই দিয়ে। ইয়াৰ পিছতেই ছাত্ৰ সংগঠন কাৰ্বি ছাত্ৰ সন্থাই এখন এজাহাৰ দাখিল কৰে হাওৰাঘাট থানাত। জানিব পৰা মতে মুছলমান সম্প্ৰদায়ৰ ব্যক্তিগৰাকীয়ে গাঁওবাসীৰ পৰা কিছু কম মূল্যত গুটি ধানখিনি কিনি আন জিলাত বিক্ৰী কৰাৰ উদ্দেশ্যৰে নি থকাৰ অৱস্থাত কাৰ্বি ছাত্ৰ সন্থাই আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে চৰকাৰে কম মূল্যত ধান বিক্ৰী কৰা আৰু আন জিলালৈ ধান সৰবৰাহ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ মাজতে আজি এই ধানৰ গাড়ী আটক হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন চেণ্ট্ৰেল কমিটি আৰু আমাৰ ভোকেলচি কমিটি মিলি কিনি আজি আমি এই ধানটো ধুইছোঁ। তাৰপিছত আমি বাৰখোৱাৰ পৰা উভতি আহোঁতে তাৰমানে আমি এই গাড়ীখন তাৰমানে ধান লোড কৰা সময় আমি দেখি পালোঁ। দেখা পোৱাৰ পাছত তাৰমানে আমি সোধা পোছা কৰিলোঁ, তাৰপিছত কাগজ পত্ৰ আছেনে নাই। তো ইহঁতৰ হাতত একো কাগজ পত্ৰ নাই। ইহঁতে এনেইতো আমাৰ গভমেণ্টে যিটো ৰুলছ আছে সেইটো নিয়মৰ মতে তাৰমানে এফ চি আই কেইটাই তাৰমানে ধানটো কিনিব পাৰে আৰু তেখেতে তাৰমানে ধানৰ ব্যৱসায়টো কৰিব পাৰে। গতিকে ইহঁতে এফ চি আই মানুহো নহয়, গতিকে ইহঁতে আমাৰ কাৰ্বি আংলং মানুহো নহয় ক'ব গ'লেতো। কিন্তু ইহঁতে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমাই আহি তেখেতে ধান কিনি আৰু বেলেগ আউট ডিষ্ট্ৰিক্টত ছাপ্লাইটো কৰে আৰু ইহঁতে ইলিগেল কামটোৱে কৰি আছে। গতিকে আমি ক'বলগীয়া মূল উদ্দেশ্যৰ কথা হৈছে যে এনেকুৱা ইলিগেল কাম কৰিলে নহ'ব। গতিকে চৰকাৰে যিটো ৰুল এণ্ড ৰেগুলেশ্যন নিয়ম নীতি যিটো এক্ট বনাইছে, তো এইকৰ মতে চবেই চলিব লাগিব। তো এফ চি আইবিলাকে ধান কিনিব পাৰে আৰু ধানৰ ব্যৱসায়টো কৰিব পাৰে। তো সিহঁতেতো এফ চি আই মানুহটো নহয়। তো আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ পৰা আমাৰ ৰেছপনচিবিলিটিটো হয়। গতিকে আমি অলপ সোধা পোছা কৰিলোঁ। তাৰপাছত আমি ইহঁতৰ হাতত একো কাগজ পত্ৰ নথকাৰ কাৰণে আমি হাওৰাঘাট থানাত ডাইৰেক্ট আনিবলগীয়া হৈছে। প্লাছ আমি FIR দিছোঁ। মেইন মালিক নাম হৈছে ইকবাল হুছেইন। তেখেতে সজাই ডিষ্ট্ৰিক্ট মানুহ হয় বুলি আমি গম পাইছোঁ। ড্ৰাইভাৰ কাৰণে সুধিখিনি তেখেতে ড্ৰাইভাৰো কৈছে।